মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ অসমীয়া সাহিত্য চয়নিকাৰ অধ্যায় 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, যাৰ লেখক হৈছে আব্দুছ সাত্তাৰ। ইয়াৰ কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পাৰে। সো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰথম কুৱেশ্যনটো হৈছে কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল? ইয়াৰ উত্তৰ হৈছে 1836 চনৰ পৰা 1873 চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? ইয়াৰ উত্তৰ হৈছে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচৰা গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি। কিন্তু এই সাহিত্যৰ সমলবোৰে লিখিত ৰূপলৈ অহাৰ লগে লগে কিছুমান গীত মূলৰ পৰা বেলেগ হৈ গ'ল। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা। ইয়াৰ উত্তৰ হৈছে অসম দেশত বিভিন্ন জাতি উপজাতিৰ মানুহে বাস কৰে। অসম সমস্যাবহুল দেশ। ইয়াত বসবাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকে লগ লাগি এখন অসমীয়া সমাজ গঠন কৰিছে। ত্ৰয়োদশ শতিকাৰ পৰা আজিলৈকে অসমলৈ নানা ধৰণৰ জাতিৰ মানুহ আহি থিতাপি লৈছে। কিছুমানে যুদ্ধ কৰিবলৈ আহি, কিছুমানে যুদ্ধবন্দী হৈ, কিছুমানে বেপাৰ বাণিজ্য কৰিবলৈ আহি, কিছুমানে ৰাজঘৰীয়া পৃষ্ঠপোষকতাত আহি আৰু আন কিছুমানে চৰকাৰী উদ্যোগত আহি ইয়াত বস কৰিছে। কিন্তু মুছলমান, শিখ, পাঞ্জাব আদি বিভিন্ন ধৰ্মৰ মানুহ অসমলৈ আহি অসমীয়া হৈ পৰিছে। এই সকলো মানুহে নিজ ধৰ্ম ৰক্ষা কৰি জীৱন প্ৰৱৰ্তাইছে। ভিন ভিন জনগোষ্ঠীৰ মানুহ লগ লাগি বৃহৎ অসমীয়া সমাজ গঠন কৰি ইয়াৰ সংস্কৃতি ৰক্ষা কৰিছে। ব্ৰিটিছসকল অহাৰ পিছত এক শ্ৰেণীৰ মানুহে চাকৰি আদিৰ অজুহাতত অসমলৈ আহিল। অসমত থকা বিভিন্ন জাতি গোষ্ঠীসমূহ নিজৰ ভাষা এৰি অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰাত সহায় কৰিলে। অসমত নানা ধৰ্ম নানা ভাষাৰে লোক বাস কৰে। সকলো বহিৰাগত এইসকল মূলৰ ভাষা গোষ্ঠীৰ লগত আদান প্ৰদান কৰে। সেয়ে মেঘালয়, নাগালেণ্ড, অৰুণাচলকে লৈ এই গোটেই অঞ্চলৰ সামূহিক ভাষা অসমীয়া। ভাষিক সংমিশ্ৰণৰ বাবে সকলোৰে ভাষা অসমীয়া হৈছে। সেইবাবে ভিন্ন ভাষা গোষ্ঠী থকা স্বত্বেও সকলো মানুহ অসমীয়া। অসমলৈ অহা মংগোলীয় জনগোষ্ঠীয়ে নিজ ভাষা, ধৰ্ম, আচাৰ ব্যৱহাৰ, ৰীতি নীতি এৰি থলুৱা লোকৰ লগত মিলি গৈছে। এওঁলোকে নিজৰ পূৰ্ব সংস্কৃতি বাদ দি অসমীয়া হৈ পৰিছে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হৈছে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লেখা। ইয়াৰ উত্তৰ হৈছে অসম দেশখন বিভিন্ন জাতি উপজাতি আৰু জনজাতি জনগোষ্ঠীৰে ভৰপূৰ। ত্ৰয়োদশ শতিকাত হুম উপত্যকা আৰু চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা মংগোলীয়সকল আহি অসমত প্ৰৱেশ কৰে। তাৰো আগতে বিভিন্ন অনাৰ্য গোষ্ঠী যেনে কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি অসমত বাস কৰি আছিল। মংগোলীয়সকলে অসমৰ থলুৱা লোকৰ প্ৰভাৱত নিজৰ ভাষা, ধৰ্ম, ৰীতি নীতি, আচাৰ ব্যৱহাৰ ত্যাগ কৰিবলগীয়া হ'ল। পৰৱৰ্তী কালত আন আন প্ৰজাতিৰ লোক অসমলৈ আহিল। এইদৰে বিভিন্ন সময়ত অসমলৈ অহা বিভিন্ন সংস্কৃতি সম্পন্ন জাতিয়ে অসমীয়া ভাষা সংস্কৃতিৰ লগত এটা আনটোত জাহ গৈ মিলি গ'ল। ইয়াৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ আৰম্ভ হ'ল। এই ৰূপান্তৰ মনৰ আৱেগৰ পৰা সৃষ্টি হৈছিল। ইয়াক কোনেও কাকো বল প্ৰয়োগ কৰি জাপি দিয়া নাছিল। ফলত ভাষাৰ ক্ষেত্ৰত বিভিন্ন শব্দমালা সোমাই পৰিল। অসমীয়া ভাষাত আন জাতিৰ বিভিন্ন শব্দমালা সোমাই পৰাত অসমীয়া সংস্কৃতি বেছি শক্তিশালী হৈ পৰিল। বিভিন্ন জাতিৰ আগমন ঘটাৰ লগে লগে সংস্কৃতিৰ পৰিৱৰ্তন হ'ল। এটা সম্প্ৰদায়ক ভাল লগা কিছুমান ৰীতি নীতি, আচাৰ ব্যৱহাৰ আন এটাই গ্ৰহণ কৰিলে। খোৱা বস্তু আৰু ৰান্ধনীতো পৰিৱৰ্তন হ'ল। পোচাক পৰিচ্ছদ, আচবাব পত্ৰ সকলোতে পৰিৱৰ্তন দেখা দিলে। নতুন সাজ সজ্জা, অলংকাৰ আহিল। এইদৰে বাহিৰৰ সংস্কৃতিৰ লগত এই দেশৰ সংস্কৃতিৰ সংমিশ্ৰণ ঘটি এক বলিষ্ঠ সংস্কৃতিৰ সৃষ্টি হ'ল। এইদৰে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হৈছে দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। ইয়াৰ উত্তৰ হৈছে অধীত কবিতা ভাষী আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট আব্দুছ সাত্তাৰ ডাঙৰীয়া লিখা অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠৰ পৰা লোৱা হৈছে। ইয়াত লেখকে অসমীয়া ভাষাৰ গুৰুত্বৰ বিষয়ে বৰ্ণনা কৰিছে। অসমত নানা ধৰ্মৰ নানা ভাষা গোষ্ঠীৰ লোকে বাস কৰে। এই সকলোবোৰ মানুহ অসমীয়া। মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী সম্প্ৰদায়ে নিজ নিজ দেৱান বা উপভাষা জীয়াই ৰাখিছে যদিও তেওঁলোকে সকলোকে অসমীয়া ভাষা বুজে আৰু কয়। বাহিৰৰ পৰা অহা সকলো মানুহে অসমীয়া
ভাষাৰে এইসকল মূলৰ ভাষাগোষ্ঠীৰ লগত আদান প্ৰদান কৰে। সেইবাবে মেঘালয়, নাগালেণ্ড, অৰুণাচলকে লৈ এই গোটেই অঞ্চলৰ সাময়িক ভাষা আছিল অসমীয়া। গতিকে দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। ভাষিক সংমিশ্ৰণত অসমত আহোমে আহোম ভাষাৰে, ব্ৰাহ্মণ, ক্ষত্ৰিয়, সংস্কৃত আৰু মুছলমানে আৰবী বা ফাৰ্চী ভাষাৰে কথা নেপাতে। এই সকলোবোৰৰ মাতৃভাষা অসমীয়া। তো তোমালোকৰ এইখিনি আছিলে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন। ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিবা আৰু এইটো চেনেলত যদি নতুন হৈ থাকা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেল আইকনটো টিপি ৰাখিবা। ধন্যবাদ।